স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মই অলপ বিজি আছিলোঁ। তো সেইটো কথা বাদ দিয়ক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু আজিৰ ভিডিঅ'টো অন্য কোনো ভিডিঅ' নহয়। আজিৰ ভিডিঅ'টো হ'ব বস্তু এটা আনিছিলোঁ, নতুন বস্তু। এইটো কেনেকুৱা কি বস্তু তাক দেখাম। ভিডিঅ'টো হ'ব আনবক্সিং, বস্তু এটা আনবক্সিং কৰি দেখাম আৰু সেইটোৱে আৰু নতুন ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। তো ভাল লাগিলে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। জাগাখিনিৰ কথা ক'লে মোৰ বেকগ্ৰাউণ্ডত মই বেছিভাগ আমাৰ ঘৰৰ ওচৰতে ৰাস্তাতে ভিডিঅ'বোৰ বনাই থাকোঁ, কাৰণ গাঁৱলীয়া জেগাটো ৰাস্তাত বা গছৰ তলতে ভিডিঅ'বোৰ বনাওঁতে গৰমৰ দিনত ঠাণ্ডা পৰি থাকে। তো সেইকাৰণে ভাল হয় বুলি মই ভিডিঅ'বোৰ ৰাস্তাতে বনাই থাকোঁ। তো সেইটো কথা বাদ দিয়ক আৰু ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। তাৰপিছত বস্তুটো যদি কথা ক'বলৈ যাওঁ, তো বস্তুটো হ'ল এনেকুৱা, আপুনি এটা বস্তু অৰ্ডাৰ কৰিব পাৰে। মানে এইটো হ'ল এটা মাইকটো এনেকুৱা যে আপুনি দূৰৰ পৰা কথা কৰিব পাৰে। মাইকটো ওচৰৰ দিকে যেনেকৈ পেং ভিডিঅ'বোৰ বনাই থাকে, তো সেইটো কামত ইউজ কৰিব পাৰে। বাদ বাকী দূৰৰ পৰা যদি মোবাইল দি অসুবিধা হয়, তো মাইক ইউজ কৰিব পাৰে। তো এইটো মাইকটো মই অৰ্ডাৰ কৰি আনিছোঁ, এমাজন বা ফ্লিপকাৰ্টত পাই যাব সোনকালে। বাদ বাকী মাইকটোৰ কথা ক'বলৈ গ'লে, এটা থাকে ব্লুটুথ ছিষ্টেম যিটো মোবাইলত লগোৱা হয়, আৰু দুটা থাকে মাইক। তো দুটা ইউজ কৰিব পাৰে দুজনে একেলগে। আৰু বস্তুটো হ'ল ৱাইফাই ছিষ্টেম। আপুনি দূৰৰ পৰা ব্লুটুথ ছিষ্টেম আৰু ৱাইফাই ছিষ্টেমত চলাব পাৰে এইটো। আৰু বস্তুটো যেতিয়া আমি খুলি চাম, তো এনেকুৱা দেখা পাব। তো ইয়াত মোৰ অসুবিধা হৈছে এক হাতেৰে খোলাৰ কাৰণে। তো মই সেইটো দেখাই আছোঁ বাৰু পিছৰ ফালে দেখা পাইছে। তো বস্তুটো দেখা পাইছে যে দুটা মাইক আছে আৰু মাজৰটো হ'ল ব্লুটুথ ছিষ্টেম, যিটো মোবাইলত লগোৱা হয় আৰু লগোৱাই আমি ইউজ কৰিব পাৰোঁ ভালকৈ। তো ইয়াক কেনেদৰে ইউজ কৰিব লাগে মই দেখাই দিম বাৰু, আৰু আপোনালোকে চাই থাকক। এইটো দুটা মাইক। তো মাইক মই ইউজ কৰি ভইচ ৰেকৰ্ড কৰি দেখাই দি আছোঁ দূৰৰ পৰা, যাতে আপোনালোকে ভালকৈ বুজি পায় কথাবোৰ। তো বলক। তো মোৰ হাতত আছে, দেখা পাইছে দুটা মাইক্ৰফোন। তো মই ইফালে ওলাই আহিছোঁ অলপ, ইফালে ৰ'দ পৰি আছিল কাৰণে মই ইফালে অলপ ওলাই আহিছোঁ। তো মই দূৰৰ পৰা কথা কৈ মই দেখাই আছোঁ যে কেনেকুৱা কি বস্তু, মানে কেনেকুৱাকৈ স্পষ্ট হয় না নহয়, সেইটোৱে মানে দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আহি যাব। তো ইফালে দেখা পাইছে, ইফালে আমাৰ ফিল্ডত বহুত পোৱালি খেলি আছে অলৰেডি। কেমেৰামেনটো অলপ স্পীড আহিব লাগিব, ইমান দূৰত থাকিলেও যথেষ্ট হ'ব। ইফালে তো মোৰ হাতত আছে অলৰেডি এতিয়া দুটা মাইক ইউজ কৰি আছোঁ, মই একেলগে ইউজ কৰি আছোঁ। এটা অফ কৰি দিব পাৰোঁ, কিন্তু কৰা নাই মই একচুৱেলি। তো ইফালে দেখা পাই আছে পোৱালি সোপাই খেলি আছে। তো ইফালে মই যাম আৰু সিহঁতৰ ওচৰৰ দিকে যাম, চাওঁ কেনেকুৱা কৰে, সিহঁতৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় সেইটো চাম আৰু। তো আপোনালোকে আহি থাকক। তো মোৰ হাতৰ মই দুটা মাইক্ৰফোন ইউজ কৰি আছিলোঁ, এটা অফ কৰি দিওঁ। তো আৰু ইফালে যাম, এটা অফ কৰি দিছোঁ, এইটো পকেটত ভৰাই লওঁ। আৰু ইফালে চাওক, কেমেৰাটো ঘূৰাই দিকে দি মোৰ লগে লগে কিমান পোৱালি আহি আছিল। ইহঁতে চাই আছে মানে মই কি কৰি আছোঁ সেইটো চাই আছিলে আৰু। তো ইহঁতক ক'ব দিলেও অসমীয়াত একো নকয়, ইফালে আহিব পাৰে। আৰু ইয়াত আছে আমাৰ দৰ্শক বিন্দু বহুত আছে। কিয় উঠি গৈছ? উঠি যাই আছে, লাজ পায়, বহুতে লাজ পায়। মানে ভিডিঅ'ৰ সন্মুখত আহিলে ইহঁতৰ আগতে লাজ সোমাই যায়, কিহৰ কাৰণে নাজানো আৰু। কি কৰি আছিলি তহঁতে? হা? বা ভাটিবেলা ভাত পানী খাই আৰু ইহঁতৰ অৱস্থা নাই আৰু। চাওক ইফালে কি কৰি আছিলে, কি কৰি আছিলে মানে নকওঁ যে। আৰু ইফালে ঘূৰাই দিচোন, ঘূৰাই দি কেমেৰা ঘূৰাই দি। আৰু ইফালে দেখা পাইছে আমাৰ LP স্কুল, যিখন স্কুলত মই আগতে পঢ়ি গৈছিলোঁ। তো এখন স্কুলতে মই পঢ়ি গৈছিলোঁ, আগতে কৈছোঁ কিছুমান ভিডিঅ'তো। তো এখন স্কুলতে মই পঢ়ি গৈছিলোঁ বহুত দিন আগতে। মই কমেও 14 মানে এইখন স্কুলৰ পৰা ওলাই গৈছিলোঁ। তো এইখন স্কুলতে বহুত মানে স্মৃতি জড়িত হৈ আছে। তো স্কুলখন এবাৰ ভালকৈ দেখাই দিওঁ। হয়তো মই তই ক'ত পলাইছ? ইয়াত পলাই আছে বে। তহঁতক লৈ সৰু এটা ভিডিঅ'হে বনাম, তহঁতে ভয় কিয় খাই আছা? হা? প্ৰথম কথা ক, তোৰ নাম কি? মুকুন্দ বিশ্বাস। তোৰ নাম? সূৰ্যকুমাৰ বিশ্বাস। তোৰ নাম? সুজান মণ্ডল। টানকে ক।
সুজন মণ্ডল আৰু তোমাৰ নাম বিপুল বিশ্বাস বিপুল বিশ্বাস তো তোমালোকে যে গেম খেলি আছিলা এইটোৰ নাম কি জানানে হকি হা হকি তো হকি বল ক'ত হকি বল নাই হকিটোৰ বল ক'ত এইটো বল বটলেৰে বল বনাই খেলি আছে হকি তো এইটো ডাঙৰ কথা নহয় তো তুমি কোন ক্লাছত পঢ়ি আছা বৰ্তমান 7 আৰু তুমি 5 আৰু তুমি 7 7ত আপুনি 4 4 ক্লাছ 4ত পঢ়ি আছে তো ইয়াত বহুত দৰ্শক বিন্দু আছিল মই বাছ এই চাৰিজনকে একেলগে মানে ভিডিঅ' বনাবৰ কাৰণে মাতি লৈ আহিছো বাদ বাকীখিনি নাহে লাজ কৰি আছে তো এবাৰ কেমেৰামেনক ঘূৰাই দিব দিছো চাওক কিমান ক্লিয়াৰ আছে তো ইফালে আহি যাওক নাপায় বনোৱা নাই কিন্তু আজি ভিডিঅ' বনাম বুলি ভাবি আছো মই ইমান টাইম বকি এনেই আছিলো হা হয়তো মই পাব্লিক প্লেছত এনেকে ভিডিঅ' বনোৱা নাই আজিলৈকে তো এইফালে দেখাবলৈ চেষ্টা কৰিম আমাৰ যিখন দুৰ্গা মন্দিৰ হয় আৰু আমাৰ গাঁৱতে এখন দুৰ্গা পূজাও হয় অহা 20 অক্টোবৰৰ পৰা যিটো দুৰ্গা পূজা আৰম্ভ হ'ব তো আমাৰ গাঁৱতে হ'ব সকলোৱে আহিব সকলোলৈ আমন্ত্ৰণ থাকিল মোৰ ফালৰ পৰা তো 20 অক্টোবৰৰ পৰা আৰম্ভ হ'ব তো 4-5 দিন মান থাকে তো আপোনালোকে আহিব পাৰে ইয়াত আৰু চাব পাৰে বহুত প্ৰগ্ৰাম হয় ইয়াত তো ময়ো যিহেতু এখন গাঁৱৰে হয় তো মই দেখাবলৈ চেষ্টা কৰিম যে আমাৰ দুৰ্গা মন্দিৰটো কেনেকুৱা আচলতে মানে কেনেকুৱা আৰু সেইটোৱে ইফালে দেখাই দিব পাৰা ইফালে হেৰি আছে যিখন খেতি কৰা হয় মানে পথাৰ আৰু ধুনীয়া পথাৰ দেখিব পাৰি আৰু ইফালে আছে মন্দিৰটো এনেকুৱা ধৰণে একচুৱেলি ইমান হেৰি কালাৰিং বা ইমান ডেকৰেশ্যনটো ইমান ভাল হোৱা নাই বাৰু মই জানো কিন্তু মানে লাহে লাহে কৰিম বুলি ভাবি আছে আৰু আমাৰ গাঁৱৰ যিখিনি মানুহ আছে বা ৰাইজ আছে তো সেইখনে লাহে লাহে কৰিম বুলি ভাবিছে এবাৰ যে 3 বছৰ হ'ব দুৰ্গা পূজা কৰা তো 2 বছৰ অলৰেডি হৈ গৈছে আৰু এবাৰ যে 3 বছৰ হ'বহে নতুনকে লোৱা হৈছিল যিহেতু তো ইমান ডেকৰেশ্যনটো ইমানো ভাল হোৱা নাই তথাপিও মই ভাবো যিখিনি কৰা হৈছে তো যথেষ্ট কৰা হৈছে বুলি ভাবো মই তো এইখিনি দেখা পাইছে আৰু ইয়াত এতিয়া বৰ্তমান আছে কালী মন্দিৰ বৰ্তমান আৰু কালী মন্দিৰ বুলিয়ে ক'ব পাৰি কালী মা আছে আৰু মূৰ্তি আছে অলৰেডি তো ইয়াৰ পিছতে এইখিনি পেলাই দি পেলাই আকৌ দুৰ্গা পূজাৰ যিখিনি মূৰ্তি হ'ব সেইখিনি বনোৱা হ'ব আৰু এইফালে দেখা পাইছে হয়তো কালাৰটো কেমেৰাৰ লাইটিংটো ইমান ভাল অহা নাই মই গম পাইছোঁ কিন্তু তেও আৰু দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আচলতে দূৰৰ পৰা কেনেকৈ মানে ক'ব পাৰি বা চাউণ্ডটো কেনেকুৱা আহে একচুৱেলি সেইটোৱে দেখাবলৈ চেষ্টা কৰি আছিলোঁ আজি তো এইখিনিয়ে ভিডিঅ' বাদ বাকী ইফালে দেখাই দিয়া তো বাদ বাকী ভিডিঅ'টো সামৰিবলৈ ৰেডি হৈছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব বাছ আৰু শ্বেয়াৰ কৰি দিব আৰু নতুন ভিডিঅ'লৈ অপেক্ষা কৰি থাকক 2 দিন বা এদিনতে ভিডিঅ' আৰু এটা শ্বুট কৰি দি আছোঁ তো ইয়াৰ মাজতে ভাল বস্তু আনি আছোঁ যিহেতু অৰ্ডাৰ কৰি তো পইচাৰো অলপ দিগদাৰ হ'ব পাৰে বাদ বাকী একো বাদ দিয়ক বাদ বাকী আপোনালোকৰ ভালপোৱা আৰু মৰম চেনেহ থাকিলেই হ'ল আৰু এইখিনিতে ভিডিঅ'টো সামৰিছোঁ আৰু বাই